আফজল হুছেইন আৰু আমাৰ মাজত নাই। ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল আফজল হুছেইন। হয়, হোজাই জিলাৰ চামৰালী বজাৰ অঞ্চলৰ বাবে এক গভীৰ শোকৰ খবৰ। হোজাই জিলাৰ চামৰালী বজাৰ গাঁৱৰ বাসিন্দা আফজল হুছেইনৰ যোৱাকালি নিশা প্ৰায় ১:৩০ বজাত দুখজনকভাৱে ইন্তেকাল হয়। তেখেতৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। শোকস্তব্ধ চামৰালী বজাৰ অঞ্চল সৰল সদাচাৰী আৰু সমাজপ্ৰিয় ব্যক্তি হিচাপে পৰিচিত আফজল হুছেইনৰ অকাল বিয়োগে আত্মীয় স্বজনৰ লগতে অঞ্চলবাসীক গভীৰভাৱে ব্যথিত কৰি তুলিছে। খবৰ পোৱাৰ লগে লগে শোক প্ৰকাশ কৰিবলৈ বহু লোক তেখেতৰ বাসগৃহত উপস্থিত হয়। আজি জোহৰৰ নামাজৰ পিছতে তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। আল্লাহ তাআলাই আফজল হুছেইনক জান্নাতুল ফিৰদৌছ নছিব কৰক আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক এই কঠিন সময়ত ধৈৰ্য ধাৰণ কৰাৰ শক্তি দিয়ক। ভিডিঅ' বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আফজল হুছেইনৰ বহুতো বন্ধু বান্ধৱ বিদেশত কৰ্মৰত আছে। আপোনাৰ শ্বেয়াৰৰ জৰিয়তে তেওঁলোকে খবৰটি পাব।